হেল্ল' গাইছ, আপোনালোকে কেনে আছে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। ৰঙালী বিহু শুভেচ্ছা থাকিল অসমবাসী ৰাইজলৈ। আপোনালোকলৈ এটি সুখবৰ, এইজনক চিনি পাইছে? এইজন হৈছে যোৰহাট জুমন বৰা। তেওঁ আহি আছে লখিমপুৰ NL কলেজলৈ। ৰাতিলৈ গীত পৰিৱেশন কৰিব। নিশ্চয় আপোনালোকে চাবলৈ নাপাহৰিব। জুমন দাই মোক লগ পালে ফেচবুক জৰিয়তে লগ পাই মোক ক'লে যে সৰুকৈ এটি ভিডিঅ' এৰিবৰ কাৰণে। সেইকাৰণে আপোনালোকক এই পেজটো দেখিছে, এই পেজটো মোৰ হোৱাটছএপত জুমন দাই। নমস্কাৰ, মই জুমন। পোনপ্ৰথমতে সকলোকে আগন্তুক জুমন দাই, সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো মই পঠাই দিছোঁ। আৰু আপোনালোকে জুমন দাৰ ভিডিঅ' চাবলৈ একদম নাপাহৰিব। 11 এপ্ৰিলত লখিমপুৰ NL কলেজ আহি আছে দিহান আহোমৰ কণ্ঠশিল্পী জুমন বৰা। আপোনালোকে চাবলৈ একদম নাপাহৰিব, অপেক্ষা কৰি থাকক।